গাইজ নমস্কাৰ মোৰ প্ৰথমতে ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে অসমীয়া খিচাৰী চেনেলটো তো সকলোৱে যাতে ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিয়াৰ লগতে গাইজ মই আজি আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিব যাই আছোঁ মূলত এটা স্কেম মানে চলিব ধৰিছিল যিটো স্কেম মানে মই আপোনালোকক এই ভিডিঅ'টোত মই এক্সপ্লেইন কৰি দিম যিটোত মানে মই তেওঁলোকক ৫,০০০ টকা মই লুটি আনিছোঁ এই স্কেমটোৰ দ্বাৰা আৰু মই সেই স্কেমটো কেনেদৰে কৰিছোঁ লাইভ প্ৰুফত আপোনালোকক দেখাম আৰু কিদৰে আপুনি মানে সেই স্কেমটোৰ পৰা বাচিব বা স্কেমটোৰ পৰা তেওঁলোকক কেনেকৈ লুটিব সেইটো বিষয়ে মই ভালদৰে আপোনালোকক বুজাই ক'ম তেতিয়াহ'লে অকণো পলম নকৰি সৰু ডান্সৰ পিছত ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয় তো গাইজ সময় আছিল তেতিয়া 10:16 আৰু তাৰিখ আছিল 22 জানুৱাৰী আৰু এই স্ক্ৰীনশ্বটটো আপুনি চেক কৰি চাব পাৰে মানে স্ক্ৰীনশ্বটটোত লিখা আছে গোটেইখিনি মানে কোনটো নম্বৰ পৰা মেছেজ আহিছিলে কি বুলি আহিছিলে প্ৰথম ষ্টাৰ্টিং মেছেজটো তো ইয়াত লিখা আছে যে মই গুগল মেপত যদি মই যাই হোটেল এখনত মানে তেওঁলোকে নামটো ক'ব মই যদি তাত 5 ষ্টাৰ ৰেটিং দিওঁ প্ৰথম টাস্কটোৰ কাৰণে মোক 203 টকা দিব সেইটো হৈছে তেওঁলোকৰ প্ৰথমটো তেওঁলোকে তোমাক পইচা দিব দি পেলাই তোমাৰ পৰা বেছি গুণে আদায় কৰি ল'ব তো সেইটোকতো মানে মই 203 টকাটো পাই আছোঁ বিনা হেৰি কৰি তোমাৰ ৰেটিং দি পেলাই তেওঁলোকক পঠাই দিলোঁ স্ক্ৰীনশ্বটটো তো স্ক্ৰীনশ্বটটো দিয়াৰ পিছত মই 203 টকা মানে পে'মেণ্ট কৰিছোঁ মই পে'মেণ্ট হিষ্ট্ৰীও আপোনালোকক মই শ্বেয়াৰ কৰি আছোঁ তো মানে প্ৰথমতে এই মেছেজটোৰ কথা মই এক্সপ্লেইন কৰি দিওঁ ইয়াত লিখা আছে যে যদি মই ডেইলি মই 20টা টাস্ক কমপ্লিট কৰোঁ তেতিয়া মোৰ চান্স আছে যে মই ডেইলি 2,000ৰ পৰা 8,000 টকা ইনকাম কৰিব পাৰিম আৰু তাত মানে 2,000 মানে হ'লে তোমাৰ মানি লোৱা 60,000 তো এইফালে 60,000ৰ পৰা প্ৰায় 8 লাখ টকা তেনেকুৱা ছামথিং মই মান্থলি চাব গ'লে তো মান্থলি 8 লাখ টকা কোনে আৰু ঘৰত বহি বহি হেৰি কৰিব মানে মানা কৰিব আৰু প্ৰায় 12 ঘণ্টা দিব লাগিলেও সকলোৱে দিব হয়নে নহয় তো ঘৰত বহি বহি তেনেকৈ মই বোলো দি দিওঁ আৰু নে কি তো তেনেকৈ মই আৰম্ভ কৰিলোঁ মানে প্ৰথম আৰু এতিয়া লৈ যাওঁ আপোনাক লাইভ প্ৰুফৰ সৈতে বলক মোবাইল স্ক্ৰীণলৈ আৰু আপোনালোকে দেখা পাইছে এই স্ক্ৰীণত দিয়া নম্বৰটোৰে মোৰ তাত মানে হোৱাটছএপত মেছেজ আহিছিলে আৰু এইবিলাক মেছেজ তেওঁলোক কৰা মেছেজ আৰু ইয়াতে মানে লিখা আছে যে গুগলৰ মেপত ৰেটিং যেতিয়া মই হোটেলত দি দিম প্ৰথম টাস্কটোতে 203 টকা দিব তেওঁলোকে আৰু তেওঁলোকে মোক এটা টেলিগ্ৰাম লিংকো দিছে যিটো টেলিগ্ৰামত মই মানে ক্লিক কৰি তেওঁলোকৰে কোনোবা এজন ষ্টাফৰ লগত মানে মই ডাইৰেক্টলি মই হেৰি কৰি গ'লোঁ মেছেজত আহি গ'লোঁ তো তেওঁৰ লগত মই এইবিলাক মেছেজ কৰিছিলোঁ তো তেওঁ মোক কেইটামান টাস্ক দিছিলে এইবিলাক তেওঁলোক কৰা মেছেজবিলাক য'ত মই ইংলিছ যদিও নাজানো ভালদৰে তথাপিতো ভাঙা ফুটা ইংলিছেদি হ'লেও মেছেজ কৰি কথা পাতিছিলোঁ আৰু এইবিলাক স্ক্ৰীনশ্বটো আছে মই কিমান পইচা পাইছোঁ কি পাইছোঁ তেওঁক পঠাইছিলোঁ আৰু তেওঁলোকে মানে কি কৰে গেম ছিষ্টেমত বস্তুটো কৰে যাতে তেওঁলোক সন্দেহ নকৰোঁ পইচাটো যেতিয়া তেওঁলোকক ভৰাই দিম তেতিয়া মানে তেওঁলোকে কি কৰে এটা গেম নে ৱেবছাইটেই তেওঁলোকৰ তেনেকুৱা কিবা এটা থ্ৰুত মানে তেওঁলোকে ভৰাই দিয়ে পইচাটো তাত ইনক্ৰিজ কৰিব পইচাটো আপ মানে তেওঁলোকে কৈ দিব আৰু যে য'ত লগাব লাগে আপত লগাব লাগে কিহত লগাব লাগে তো তেনেকুৱা ছিষ্টেমত বস্তুবিলাক কৰে আৰু তাৰমানে এই গুগল মেপৰ যিটো ৰেটিং আছে এই ৰেটিং বোলা বস্তুটো মানে তেওঁলোকে এইকাৰণে দিয়ে যাতে আমি তেওঁলোকক অকণো সন্দেহ নকৰোঁ এইটো ফ্ৰড বুলি নাভাব সেইটো তেওঁলোকৰ মানে আবৰ মানে যেনেকুৱা কাছৰ খোলটো হেৰিটোৰ ভিতৰত মানে কাছটো লুকাই থাকে না তেনেকুৱা ছিষ্টেম এওঁলোকে এইটোৰ ভিতৰত মানে ফ্ৰডবিলাক হয় আৰু এই কাৰ্চিন দিয়া মেছেজটো আপোনালোকে চেক কৰিব পাৰে ইয়াত লিখা আছে যে হায়েষ্ট 2 লাখ টকা যদি তেওঁলোকক মই দিওঁ তেওঁলোকে মোক 2,60,000 টকা দিব মানে আৰু যদি মই 3,000 টকা দিওঁ অকণমান মিনিমাম হাফ এন আৱাৰ পিছত মানে আধা ঘণ্টা পিছত তেওঁলোকে মোক 3,900 টকা কৰি মোৰ একাউণ্টছত ভৰাই দিব ঠিক তেনেকুৱা এইবিলাক সেইকাৰণে প্ৰলোভনত নপৰিব আৰু ইয়াতে চাব পাৰে মই
তেওঁলোকক স্ক্ৰীনশ্বট পঠাই দিছিলোঁ যে মই 295 টকা পাইছিলোঁ, ৰিচিভ হৈছে একাউণ্টছত। আৰু এনেকৈ তেওঁলোকৰ অলপ মেছেজ কৰিছোঁ, এইবিলাক মেছেজ। আৰু লগতে মানে মই তেওঁলোকক মই 3000 টকা মই পঠাইছিলোঁ, কিন্তু 3বাৰমান ফেইল হৈছিলে। তাৰে এইবিলাক প্ৰুফ মই তেওঁলোকক স্ক্ৰীনশ্বট পঠাই দিছোঁ। তেওঁলোকে মোক 2বাৰ পে'মেণ্ট ID মোক পঠাইছে, 2বাৰকৈ। এইবিলাক স্ক্ৰীনশ্বট আছে, যিবিলাক মানে তেওঁলোক মানে পে'মেণ্টটো 3000 টকাটো মোৰ যোৱা নাছিলে প্ৰথমবাৰ। তো এইবোৰ নেক্সট বাৰ গৈছে 3000 টকা। এইবিলাক নেক্সট আকৌ তেওঁলোকে মোক 500 টকা সুধিছে নেক্সট। তাৰপিছত তেওঁলোকে মোক পিছত দিছে, কিন্তু তাৰে স্ক্ৰীনশ্বটো মই দি আছোঁ আপোনালোকক। এই 500 টকাৰে স্ক্ৰীনশ্বট মই তেওঁলোকক 3500 টকা টোটেলি দি দিছিলোঁ। তেওঁলোকে মোৰ গেমখনত 5720 টকা ইনক্ৰিজ কৰি দিছে। তেওঁলোকে আপত মাৰিব কৈছিলে, আপত মাৰি পেলাই 5720 টকা তেনেকৈ মোক কৰি দিছিলে। পিছত এইটো চাব পাৰে, মই 5720 টকা তেওঁলোকে মোক পঠাইছিলে আৰু মোৰ তাত ৰিচিভ হৈছে। তাৰে স্ক্ৰীনশ্বটো এইটো হৈছে 5720, 190, 1000 টকা তেওঁলোকে মোক এইবিলাক পে'মেণ্ট দিছে। তাৰে স্ক্ৰীনশ্বট এইটো। তো মানে তেওঁলোকে মানে কি, যেতিয়ালৈ মানে মই তেওঁলোকক দি থাকিম, তেতিয়ালৈ তেওঁলোকে মোক 50 টকা পাৰ ৰেটিঙত 50 টকা দিব। কিন্তু মই যদি এটা এই প্ৰিপেইড টাস্ক বুলি কয়, যিটোত মই পইচা দিব লাগে, যদি মই সেইটো স্কিপ কৰি দিওঁ, তেতিয়া মানে তেওঁলোকে কি কৰে, 25 টকাকৈ দিয়া হয়। আৰু 25 টকাকৈ 3বাৰ দিব। নেক্সট যদি আকৌ দিব তেওঁলোকে, যদি আকৌ সেইবাৰ মই স্কিপ কৰি দিওঁ, তেতিয়া তেওঁলোকে মোক 5 টকা কৰি দিব। মানে ইনডাইৰেক্টলি মই এইটোৱে মানে কৰিব লাগিব, পইচাৰ প্ৰলোভনত পৰি। যেতিয়া মানে তেওঁলোকক মই প্ৰিপেইড টাস্ককেইটা কৰিম, কৰোঁতে যেতিয়া মই 5000 টকা, পিছত নেক্সটবাৰ মোক কৈছে 3000 কৈছিলে, তো 3000 মাৰি দিছোঁ। প্ৰথমবাৰ 1000 কৈছিলে, 1000 মাৰি দিছোঁ। তো তেনেকৈ মাৰি দিওঁতো পালোঁ, কিন্তু নেক্সটবাৰ তেওঁলোকে মোক কৈছে 5000 টকা মাৰি দিব লাগে। কিন্তু 5000 টকা মাৰি দিয়াৰ পিছত তেওঁলোকক মানে আৰু লগা হ'ব, হয়নে নহয়? সেই 5000 টকাটো হয়তো মোৰ মাৰা যাব পাৰে। তো তেওঁলোকে মানে কৈছিলে 5000 টকাটো মই দিয়াৰ পিছত মই তাৰমানে এজন ফ্ৰেণ্ডক মানে মই ৰিফাৰ কৰিব পাৰিম। যেতিয়া মই তাৰমানে 500 টকা মই বনাছ পাম আৰু তেনেকৈ পাম, মই তেতিয়াই গম পাইছোঁ এইটো এটা টাৰ্ণিং পইণ্ট। যদি মই ইয়াৰ পৰা নকৰোঁ, মই ফাঁচি যাম, মই লছত যাম। গতিকে মই তাৰমানে এইবিলাক হেৰিৰ পৰা দূৰত আহি গ'লোঁ। আৰু যেতিয়া মই 3000 প্ৰিপেইড টাস্কটো কৰিলোঁ, তাৰে পিছত তেওঁলোকে কি কৰিছে, মোক এটা গ্ৰুপত জইন কৰাই দিছে। আৰু গ্ৰুপটো হৈছে এইটো, মানে ইয়াত 2700টা মেম্বাৰ আছে, য'ত তাৰমানে সকলোৱে মানে তেওঁলোকক মানে কি কৰে, পইচা মানে পঠায় বা পইচা তেওঁলোকে ৰিচিভ হয়, তাৰে স্ক্ৰীনশ্বটবিলাক পঠায়। এইবিলাক তাৰমানে তাৰে হৈছে স্ক্ৰীনশ্বট, বা তেওঁলোকে পাইছে পইচা। এনেকৈ মই যেনেকৈ স্ক্ৰীনশ্বট দিছোঁ, সঁচা নে মিছা নাজানো, কিন্তু মোৰ স্ক্ৰীনশ্বটটো এবাৰ নাপালোঁ। কথাটো হ'ল সেইটো। এইটো মিছাও হ'ব পাৰে, কাৰণ স্ক্ৰীনশ্বটবিলাক মানে কেনেকুৱা মাইণ্ড ৰিফ্ৰেছ কৰা কাম কৰিব পাৰে। মানে তেওঁলোকে পাই আছে, ময়ো চাগে পামেই, তেনেকুৱা এইটো মিছাও হ'ব পাৰে। আৰু এইটো স্ক্ৰীনশ্বট চাব পাৰে আপোনালোকে, 3000 টকা, 500 টকা, ইমানখিনি মই তেওঁলোকক মানে পঠাইছিলোঁ। তাৰে আগত 1000 টকাও পঠাইছিলোঁ, সেইটো স্ক্ৰীনশ্বট আছে ওপৰত। আৰু এইটো মানে আছে, মই তেওঁলোকক প্ৰথম 203 টকা পাইছোঁ, তাৰপিছত 200 টকা, তাৰপিছত 150 টকা, এইটোৱে 1000 টকা তেওঁলোকক মাৰি দিছিলোঁ। আৰু ৰিটাৰ্ণ তেওঁলোকে মোক 1420 টকা দিছে। আৰু এইটো স্ক্ৰীনশ্বট চাব পাৰে, য'ত মই 5720 টকা তেওঁলোকৰ পৰা পাইছোঁ। প্ৰথম তেওঁলোকে মোক 480 টকা দিছে, তাৰপিছত 5720 টকা দিছে, এগেইন 310 টকা দিছে, এগেইন 288 টকা দিছে তেওঁলোকে মোক। তো এনেকৈ দিছে। এইবিলাক মানে টপ সিহঁতৰ। তেওঁলোকে মানে যেতিয়ালৈ ডাঙৰ ডাঙৰ মাছ ধৰিব নোৱাৰে, তেতিয়ালৈ তাৰমানে তেওঁলোকে সৰু সৰু মাছ দি থাকিব। পিছত মোৰ পৰা ডাঙৰ বেছিকৈ মানে আদায় কৰি লৈ যাব। সেইটোৱে সিহঁতৰ মানে প্ৰলোভন। তো গাইজ, আপোনালোকে মানে দেখিলে কেনেদৰে মোৰ লগত স্কেম হৈছিলে, বা কেনেদৰে মই লুটিলোঁ, লাইভ প্ৰুফ আপোনালোকক দেখাই দিলোঁ। মানে এতিয়া কথাটো হৈছে, এইবিলাক তেওঁলোকৰ টপ হয়। গতিকে বি কেয়াৰফুল, মানে তেওঁলোকৰ প্ৰলোভনত নপৰিব আপোনালোকে। তো মই যদিও পৰিছিলোঁ, তো আপোনালোকক শ্বেয়াৰ কৰিলোঁ, তো আপোনালোকে যাতে নপৰে। মানে যেতিয়ালৈ মানে প্ৰথম তেওঁলোকে আপোনালোকক দিব প্ৰায় 1000 টকা, যদি আপুনি দিয়ে, তাৰ বাবদ আপোনালোক 1400 টকা মাৰিটো দিব, ঠিকেই। কিন্তু নেক্সট বাৰ যেতিয়া আপুনি 3000 টকা দিব, 35 টকা দিব, তেতিয়া আপোনাৰ পৰা লুটি লৈ যাব সাহস কৰি। তো বি কেয়াৰফুল। কেতিয়াবা 1000 টকাটো লৈ যাব পাৰে, সাৱধান। যেতিয়া তেওঁলোক মানে লছত গুচি যাব, আপোনাৰ পৰা 1000 টকাটো মানে লৈ যাব, আপোনাক নিদিব। প্ৰথম 500 টকা আপোনাক মানে এনি কষ্ট
তেওঁলোকে মানে আপোনাক হেৰি কৰি দিব মানে দি দিব তো আপোনাৰ পৰা 1,000 টকা পিছত সুধিব তাৰে পিছত আপোনাক লুটি লৈ যাব তো কথাটো বুজি পাইছেনে তো সেইকাৰণে বি কেয়াৰফুল এইবোৰৰ পৰা সাৱধান হৈ থাকক স্কেমৰ পৰা আৰু গাইজ এইটো মোৰ স্কেমৰ ওপৰত প্ৰথমটি ভিডিঅ' আছিল আৰু স্কেমৰ ওপৰত এনেকুৱাকৈ আৰু ভিডিঅ' আহি থাকিব গতিকে গাঁৱে ভূঞে আজিকালি এনেকুৱা স্কেম চলি আছে প্ৰায় গাঁৱত আজিকালি মই দেখি আহিছোঁ এনেকুৱা স্কেম চলি আহিছে যিটো স্কেম মই এক্সপ'জ কৰিম আৰু লগতে মানে কাৰোবাৰ যদি ঘৰৰ দোকান দিয়ে বা কিবা দিয়ে তো এনেকুৱা মানে অনলাইন প্লেটফৰ্ম আহিছে আজিকালি তো যিটো মানে স্কেম বুলি ক'ব পাৰি সেনেকুৱা স্কেমবোৰক মই ধুনীয়া এক্সপ'জ কৰিম তো আপোনালোকে সাৱধান হ'বলৈ মোৰ ভিডিঅ'টো চাই থাকক জয় অসম